Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 অসমীয়া সাহিত্য চয়নিকা নতুন এই পাঠ্যপুথিৰ পৰা জিকিৰ নামৰ কবিতাটোৰ পৰা কেন্দ্ৰৰ প্ৰশ্ন হাফিয়াৰলি 2026 ত আহিব বা যিবিলাক প্ৰশ্ন সচৰাচৰ পৰীক্ষাত দেখা পোৱা যায় সেই প্ৰশ্নসমূহ তোমালোকক দেখুৱাই দিম। তোমালোকে ধুনীয়াকৈ চিন দি ল'বা আৰু এইখিনি যদি তোমালোকে পঢ়ি যোৱা তেতিয়া হলে নিশ্চয় ভাল মাৰ্কস এটা পাবলৈ সক্ষম হোৱা। চোৱা জিকিৰ ৰচনা কোনে কৰিছিলে আজান ফকীৰে। তাৰ পিছত আহি যোৱা পেজ নং 6ত দ্বিতীয় অধ্যায় পেজ নং 6ত আহি যোৱা পেজ নং 6ত চিন দিয়াসমূহ তোমালোকে চাবা। ইছলাম ধৰ্মৰ প্ৰচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ অহা ইছলাম ধৰ্মগুৰুসকলৰ ভিতৰত আজান ফকীৰ অন্যতম। তেওঁ অসমলৈ আহে কোনোৰ মতে আৰব দেশৰ পৰা আৰু কোনোৰ মতে আজমিৰৰ পৰা। তেওঁৰ আসল নাম হযৰত শাহ মিলন। জনশ্ৰুতি মতে আজান ফকীৰে পোন প্ৰথম অসমত আজান আহ্বান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হয়। ঠিক আছে। তাৰ পিছত অসমলৈ আহি তেওঁ বিভিন্ন শাস্তিৰো সন্মুখীন হ'ব লগা হৈছিল আৰু পিছত আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মাহাত্মা বুজি পাই দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ সজাই দিয়ে আৰু তাতে আজান ফকীৰ চকৰি বকতৰ সৈতে ধৰ্মচৰ্চা আৰম্ভ কৰে। তাতেই তেখেতৰ মৃত্যু হয়। তাৰ পিছত তোমালোকে চাবা এইখিনি বস্তু চাবা। শব্দাৰ্থ আৰু টুকা ইয়াৰ পৰা আসমান মানে আকাশ, তাৰ পিছত মুমিন মানে বিশ্বাসী মুছলমান আৰু ৰসুল মানে দেৱদূত ঈশ্বৰ প্ৰেৰিত পুৰুষ বা আল্লাহৰ দূত। এইখিনি চাবা। তাৰ পিছত আহি যোৱা নেক্সট পেজ 7ৰ পৰা কেন্দ্ৰ চোৱা। ইয়াত আছে প্ৰশ্নৱালী বাপ বিষয়ক চমু উত্তৰ দিয়া। জিকিৰৰ ৰচক কোন? এই প্ৰশ্নটো চাবা, মোষ্ট ইম্পৰ্টেণ্ট। তাৰ পিছত তোমালোকে চাবা জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে সেইটো চাবা। তাৰ পিছত তোমালোকে চাবা কুৱেশ্যন নং 3টো চাবা। কুৱেশ্যন নং 3টোত আছে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে হালে হলৰ লগত দৰিকাৰ টপালি। উল্লেখিত কবিতা ফাঁকি অন্তৰ্নিহিত বাপটি বিশ্লেষণ কৰা। সেইটো চাবা, ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰ পিছত তোমালোকে চাবা পেজ নং 8ত চোৱা কি আছে। পেজ নং 8ত আছে ব্যাখ্যা কৰা। পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। এই ব্যাখ্যাটো চাবা, মোষ্ট ইম্পৰ্টেণ্ট। ইয়াৰ পৰা এটা ব্যাখ্যা থাকেই পৰীক্ষাত, গতিকে চাবা। তাৰ পিছত চাবা তোমালোকে খ নম্বৰটো চাবা। 2017ত আহিছিলে মক্কাৰ দুৱাৰত চাহাব তীৰ বেনিৰ গাঁত, বেহাব নোৱাৰে তাত মায়াই বেটে ভাত। তাৰ পিছত আৰু এটা ব্যাখ্যা আছে হজাৰ মইনাটিৰ অনেক যুগতি, দেওমাৰি পাৰ হলে এৰিলে প্ৰীতি। এই কুৱেশ্যনটো চাবা, মোষ্ট ইম্পৰ্টেণ্ট হয়। এইখিনি আছিলে আজিৰ ভিডিঅ'টো। যদি চাই ভাল পালা তেতিয়াহ'লে প্ৰথমতে ভিডিঅ'টো লাইক কৰিবা আৰু তাৰ পিছত এনেধৰণৰ ভিডিঅ'সমূহ যদি পাই থাকিব বিচাৰা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।